Hey guys, welcome back to my channel. অসমৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়া যি চলি আছে তাৰ LPUPৰ নিযুক্তিৰ বাবে ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট ইতিমধ্যে ওলাইছে সো আজিৰ ভিডিঅ'টিত মই আপোনালোকৰ লগত আলোচনা কৰিম কামৰূপ ৰুৰেলত OBCৰ পোষ্টৰ বাবে কিমান পদ খালী হোৱাৰ সম্ভাৱনা আছে সো ভিডিঅ'টো চাই থাকিব শেষলৈকে আৰু যদি আপোনালোকে মোৰ চেনেলটোলৈ নতুন আহিছে দেন সাবস্ক্ৰাইব কৰি দিব সো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ সো আজিৰ ভিডিঅ'টোত মই কমপ্লিট এনালাইসিস কৰি দিম কামৰূপ ৰুৰেলৰ সো OBCৰ মুঠ পদৰ সংখ্যা আছে কামৰূপ ৰুৰেলত 171টা ঠিক আছে 171 টা পোষ্ট আছে মুঠ সো ইয়াৰে অনলি ইন কামৰূপ ৰুৰেলত পোৱা ক্যান্ডিডেটছৰ সংখ্যা হ'ল যিসকল ক্যান্ডিডেটছৰ নাম অকল কামৰূপ ৰুৰেলত আহিছে তাৰ সংখ্যা হৈছে 32 আৰু যিবিলাক প্ৰাৰ্থীৰ নাম কামৰূপ জিলাৰ লগতে কামৰূপ ৰুৰেলৰ লগতে অন কোনবা ডিস্ট্ৰিক্ট এখনত আহিছে হেতৰ সংখ্যা হৈছে 53 তাৰ পিছত যিবিলাক ব্যক্তিৰ নাম কামৰূপৰ লগতে আন দুখন ডিস্ট্ৰিক্টত আহিছে তাৰ সংখ্যা হৈছে 49 আৰু কামৰূপৰ লগতে আন তিনিখন ডিস্ট্ৰিক্টত নাম অহা প্ৰাৰ্থীৰ সংখ্যা হৈছে 20 কামৰূপৰ লগতে আন চাৰিখন ডিস্ট্ৰিক্টত নাম অহা প্ৰাৰ্থীৰ সংখ্যা হৈছে 11 আৰু কামৰূপৰ লগতে আন পাঁচখন ডিস্ট্ৰিক্টত নাম অহা প্ৰাৰ্থীৰ সংখ্যা হৈছে 5 জন আৰু কামৰূপৰ লগতে আন ছয়খন ডিস্ট্ৰিক্টত একেলগে নাম অহা প্ৰাৰ্থীৰ সংখ্যা হৈছে এজন ঠিক আছে সো টোটাল হৈছে 171 টা পোষ্ট কিন্তু এই অনলি কামৰূপ ৰুৰেলত অহা প্ৰাৰ্থীৰ সংখ্যা যেহেতু 32 সো গতিকে এই 32 গৰাকী প্ৰাৰ্থী কামৰূপ ৰুৰেলতে থাকিব ইহঁতে আৰু বেলেগ জায়গাত নাযায় ঠিক আছে সো 171 ৰ পৰা আমি যদি 32 মাইনাস কৰি দিও কি হ'ব 139 সো 139 টা পদ খালী হৈ আছে কিন্তু 139 টা পদে আমি খালী বুলি ধৰিব নোৱাৰো কাৰণ কামৰূপ ৰুৰেলৰ লগতে আন দুখন বা তিনিখন বা চাৰিখন ডিস্ট্ৰিক্টত অহা প্ৰাৰ্থীৰে ইহঁতে বেলেগ ডিস্ট্ৰিক্টত সকলোবোৰ প্ৰাৰ্থীয়ে বেলেগ ডিস্ট্ৰিক্টত গুচি নাযায় ঠিক আছে ইয়াৰে কিছুমান কামৰূপ ৰুৰেলতো থাকিব বেলেগতো যাব সো আমি ধৰি লও 59 জন কামৰূপ ৰুৰেল থাকিব ঠিক আছে আৰু ওইন ডিস্ট্ৰিক্টত কামৰূপ ৰুৰেলৰ লগতে ওইন ডিস্ট্ৰিক্টত অহা প্ৰাৰ্থীৰ 59 গৰাকী আৰু কামৰূপ ৰুৰেলত থাকিব সো কি হ'ল 139 ৰ পৰা যদি আমি মাইনাস কৰি দিও 59 কি হ'ব 80 সো 80 সিট খালী হৈ আছে কামৰূপ ৰুৰেলত 171 ৰ কিন্তু আপাৰ প্ৰাইমাৰীত আকৌ পাইছে 39 জন সো নিশ্চয় আপাৰ প্ৰাইমাৰীত পোৱা লোকসকল আপাৰ প্ৰাইমাৰীকে প্ৰাধান্য দিব ইহঁতে আকৌ এলপি স্কুলত জয়েন কৰিব নাহে ঠিক আছে সো আমি তেনেহলে 80 টা পদৰ লগত আকৌ 39 টা পোষ্ট যদি যোগ কৰি দিও তেন কি হ'ব 190 সো ধৰি লওক 120 টা মান পদ আৰু খালী হোৱাৰ সম্ভাৱনা আছে আপোনালোকৰ সেকেন্ড প্ৰভিজনেল মেৰিট লিষ্টত আকৌ 120 টা নতুনকৈ সোমাব সো ভিডিওটো ভাল লাগিলে লাইক কৰিব আৰু শেয়াৰ কৰিব অকমান ভুল হলে মোক শুধৰাই দিব আৰু ভিডিওটো ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই দেন সাবস্ক্ৰাইব কৰি দিব আৰু কিবা নতুন ভিডিও লাগিলে মোক কমেন্ট বক্সত জনাব